আলফা আৰু চৰকাৰৰ আলোচনাৰ বাবে একত্ৰিত হ'ল বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন। আলফা চৰকাৰৰ আলোচনাত একত্ৰিতভাৱে সহায় কৰিবলৈ সাজু দল সংগঠন। আলফা আৰু চৰকাৰৰ এই আলোচনাই আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৰাজ্যত। চৰকাৰ আৰু আলফাৰ আলোচনাৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত ৰাইজৰ মতামত লোৱাৰ উদ্দেশ্যে প্ৰায়বোৰ দল সংগঠন মিলিত হৈছে এক সভা। ৰাইজৰ যিটো মতামত, যিটো বিভিন্ন পক্ষই জানিব খুজিছে, সেই মতামত লোৱাৰ উদ্দেশ্যে আজি আমি ডিব্ৰুগড় জিলাত প্ৰায়বোৰ দল সংগঠনক নিমন্ত্ৰণ দিছিলোঁ। দুই এক হয়তো আহিব নোৱাৰিলে, কিন্তু প্ৰায় সংখ্যক আমি ইয়াত প্ৰতিনিধি আজি আছোঁ ইয়াত। আৰু এই সভাখনৰ পৰা আমি এটা বাৰ্তা দিব খুজিছোঁ যে পৰৱৰ্তী সময়ত কি ধৰণে এই জ্বলন্ত সমস্যাটো সমাধান কৰি অসমৰ জাতীয় জীৱনক সুৰক্ষিত কৰিব পৰা যায়, বা যিসকলৰ মনত এটা বিদ্ৰোহী মন আছে, সেই সকলক আমি কেনেকৈ আমাৰ মাজলৈ ঘূৰাই আনিব পাৰোঁ, এই গোটেই প্ৰক্ৰিয়া সম্পৰ্কত আমি ইয়াত আজি এক আলোচনা মিলিত হ'লোঁ। ৰাজ্যৰ বৰ্তমানৰ বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত একত্ৰিত হ'ল কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠন। সংগঠন কেইটাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু এই আলোচনাৰ মৰ্মে আমি কেইটামান সিদ্ধান্ত অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে, অসমৰ বুদ্ধিজীৱী, চিন্তাবিদ, সাহিত্যিক, সাংবাদিকৰ জ্ঞাতাৰ্থে জনাব খোজোঁ যে আজিৰ সভাই আমি এই পৰৱৰ্তী কাম কাজখিনি আগবঢ়াই নিবলৈ, উমৈহতীয়াভাৱে পৰৱৰ্তী কাম কাজখিনি আগবঢ়াই নিবলৈ এখন সমিতি গঠনৰ পোষকতা কৰোঁ। ২ নম্বৰ, এই সভাতে আমি সিদ্ধান্ত লওঁ যে অসমৰ চিন্তাবিদ, বুদ্ধিজীৱী, সাহিত্যিক, লেখক আৰু অন্যান্য বৰেণ্য ব্যক্তিসকলৰ মতামত লৈ ডিব্ৰুগড় জিলাত এখন গণসমাৱেশ অনুষ্ঠিত কৰা। তাৰ পিছত আমি এটা সিদ্ধান্ত লৈছোঁ যে আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ পৰৱৰ্তী কাম কাজ আগবঢ়াই নিবলৈ অনুমতি বিচাৰি এখন পত্ৰ প্ৰেৰণৰ পোষকতা কৰে। ৪ নম্বৰ সিদ্ধান্ত, আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে আলফা আৰু চৰকাৰৰ আলোচনাত অসমৰ বাবে এখন পৃথক জাতীয় ভূমি আইন, সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা, পৰৱৰ্তী সময়ৰ কাম কাজসমূহ নিয়াৰিকৈ চলোৱাৰ উদ্দেশ্যে এখনি সমিতি গঠনৰ আৱশ্যকতাৰ কথা প্ৰকাশ কৰে। অসমৰ চিন্তাবিদ, বুদ্ধিজীৱী, সাহিত্যিক, লেখক আৰু অন্যান্য বৰেণ্য ব্যক্তিসকলৰ মতামত লৈ ডিব্ৰুগড়ত এখনি গণসমাৱেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ কথা সভাত উল্লেখ। জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰলৈ পৰৱৰ্তী কাম কাজসমূহ আগবঢ়াই নিবলৈ অনুমতি বিচাৰি এখন পত্ৰ প্ৰেৰণৰ পোষকতা কৰে। আলফা আৰু চৰকাৰৰ আলোচনাত অসমৰ বাবে এখন পৃথক জাতীয় ভূমি আইন, সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা, অসমৰ পৰা ঘূৰাই লোৱা বিশেষ ৰাজ্যৰ মৰ্যাদা পুনৰ অসমক ঘূৰাই দিয়া, ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰা, অসমক জনজাতীয় ৰাজ্য ঘোষণা কৰা, অসমৰ চাকৰিসমূহ ১০০% অসমীয়াৰ কাৰণে নিশ্চিত কৰা ইত্যাদিবোৰ সিদ্ধান্ত স্থান পাব লাগে বুলি সভাই পোষকতা কৰে। অসমৰ পৰা ঘূৰাই লোৱা বিশেষ ৰাজ্যৰ মৰ্যাদা পুনৰ অসমক ঘূৰাই দিয়া, ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰা, অসমক জনজাতীয় ৰাজ্য ঘোষণা কৰা, অসমৰ চাকৰি বাকৰি ১০০% অসমীয়াৰ কাৰণে নিশ্চিত কৰা ইত্যাদিবোৰ সিদ্ধান্তই ঠাই পাব লাগে বুলি আজিৰ সভাই পোষকতা কৰে। মানে আলফা আৰু চৰকাৰৰ যিটো আলোচনা হ'ব, তাত আমি যিখিনি বিভিন্ন ব্যক্তি
বা জাতীয় দল সংগঠনে যিবোৰ আমি দাবী কৰি আহিছিলোঁ সেই কথাখিনিক আমি ইয়াত গ্ৰহণ কৰিছোঁ আৰু পৰৱৰ্তী সময়ত অসমৰ বৰেণ্য ব্যক্তিসকলৰ মতামত লৈ আৰু কি ধৰণৰ সিদ্ধান্ত আমি দিব পাৰোঁ সেই কথাখিনি পিছত আপোনালোকক জনোৱা হ'ব কিন্তু সদ্যহতে আমি এই সিদ্ধান্তকেইটা গ্ৰহণ কৰিছোঁ আৰু পৰৱৰ্তী কাম কাজখিনি যাতে আগবাঢ়ি এটা জ্বলন্ত সমস্যা সমাধান হয় সন্মান সহকাৰে সমাধান হয় তাৰ কাৰণে আজিৰ সভাই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বুলি আপোনালোকক জানিম